নমস্কাৰ মাৰ্কেটছ উইথ আকাশ চেনেললৈ আপোনালোক সকলোলৈ স্বাগতম। আহকচোন চাওঁ আজি নিফটি 50 আপডেট। আজি নিফটি 50 ওপেন কিমানত হৈছিল 25,637.95 আৰু ক্লোজ কিমানত কৰিলে 25,725.40। ক্লোজিং 25,725.40 মানে আজি যোৱাকালি কিমানত আছিলে 25,682.75 মানে যোৱাকালিতকৈ আজি কিমান পাৰ্চেণ্ট গেইন কৰিছে 0.17% অৰ পইণ্টছত কিমান ক'ব পাৰি আমি 42.65। আজি ওপেনিং তলতে হৈছিলে, ওপেনিং কিমান হৈছিলে এইটো 25,000 আৰু ল' কিমানলৈকে গৈছিলে 25,570.30 মানে এই পইণ্টটো আজি লোৱেষ্ট পইণ্ট। তাৰপিছৰ পৰা মাৰ্কেট এটা ৰিকভাৰ কৰি আজি এটা ৰেঞ্জত এইখিনি ৰেঞ্জতে ঘূৰি থাকিলে। যদি আপুনি টেকনিকেল চাৰ্টখন চায়, টেকনিকেল চাৰ্টত চাব ধুনীয়া এটা মানে প্ৰেজেণ্টেশ্যন, পজিটিভ এটা মমেণ্টাম আছে আৰু আমাৰ কি কৰিছে আপুনি যদি এইটো ভালকৈ চাব খোজে এইটো চাওক। এই মুভিং এভাৰেজডাল লাইন মুভিং এভাৰেজ MA বুলি লিখোঁ আমি, MA মুভিং এভাৰেজ, এই মুভিং এভাৰেজৰ পৰা ৰিজেকশ্যন পাই মানে আহিছে। তো এই মুভিং এভাৰেজটো কি ৰেজিষ্টেঞ্চ হিচাপে কাম কৰি আছে বৰ্তমান। যেতিয়ালৈকে আমি এই মুভিং এভাৰেজৰ ৰেজিষ্টেঞ্চটো ক্ৰছ কৰিব নোৱাৰি আমি আপছাইডটো চাবলৈ দিগদাৰ আছে। আমি যেতিয়াহে আমি মুভিং এভাৰেজটো ভাল এটা ভলিউমৰ লগত, এই তলৰখিনি যে চাইছে এইখিনি কয় ভলিউম, মানে পাৰ ডে ভলিউম কিমান হৈ আছে, এই ভলিউমটো চাব কোনদিনাখন বেছি আছে কোনদিনাখন কম আছে। তো এই মুভিং এভাৰেজ যেতিয়া আমি ব্ৰেক কৰিম, এই ভলিউমৰ সৈতে যেতিয়া আমি ব্ৰেক কৰিম, ছাপ'জ ভলিউমটো ইমানখিনিলৈকে হ'ল আৰু মুভিং এভাৰেজটো আমি ক্ৰছ কৰিলোঁ, তেতিয়াহে আমি চিৰিউৰিটিটো পাম যে বুলছবোৰ বিয়াৰ্ছক টক্কৰ দি ব্ৰেক কৰিব পাৰিছে, তেতিয়াহে আমি মুভিং এভাৰেজটো সঁচাকৈ ব্ৰেক কৰিব পাৰিম। আৰু এইটোতো যোৱাকালি লেকচাৰত মই ক'লোৱে এইটো আমাৰ ৰেজিষ্টেঞ্চ লাইন হিচাপে কাম কৰি আছে বৰ্তমান। আচ্ছা, ৰেজিষ্টেঞ্চ লাইনটো ছাপৰ্ট হ'ব পাৰেনে নাই বাৰু আপোনালোকে ক'বচোন। ৰেজিষ্টেঞ্চ লাইনটো ছাপৰ্ট হ'ব পাৰে যেতিয়া নেকি আমাৰ এই নিফটি 50টো ইয়াতে ক্ৰছ কৰি ওপৰলৈ গ'ল, তাৰপিছত আকৌ বাউন্স মানে ৰিট্ৰেচ কৰিব নিজৰ পজিশ্যন, কিবা কাৰণত তললৈ আহি যেতিয়া আকৌ এই লাইনডালত ছাপৰ্ট ল'ব বিচাৰিব তেতিয়া আকৌ এই ৰেজিষ্টেঞ্চ লাইনডাল ছাপৰ্টলৈ কি হ'ব ট্ৰান্সফাৰ হৈ যাব। বুজি পালে? আৰু এইটো হ'ল নিফটি 50 ওৱান ডে চাৰ্ট। ইয়াতো লিখা থাকে নিফটি 50 ইণ্ডেক্স ওৱান ডে আৰু NSE আৰু এটা কিবা আছে ষ্টক এক্সচেঞ্জ আছে, তাক আমি কওঁ বম্বে ষ্টক এক্সচেঞ্জ। এইটো হ'ল নেশ্যনেল ষ্টক এক্সচেঞ্জ, এইটো হ'ল বম্বে ষ্টক এক্সচেঞ্জ। আৰু এই দুটা লাইন যে দেখিছে এইটো অৰেঞ্জ কালাৰ লাইন, এইটো হ'ল মুভিং এভাৰেজ কিমান 50 মুভিং এভাৰেজ, আৰু এই ব্লেক কালাৰ লাইনডাল যে দেখিছে এইটো হ'ল মুভিং এভাৰেজ 200। এইটো শ্বৰ্ট ফৰ্ম ক'লোঁ যে MA, এইটো ইয়াতে লিখা আছে MA। আহকচোন চাওঁ, নেক্সট চাওঁ আজি নিফটি 50 ইণ্ডেক্সৰ হিট মেপ যদি চাওঁ আমি, বেংকছ ফাইনেন্স ডিপাৰ্টমেণ্টখিনি কিমান কৰিলে আজি অলম'ষ্ট মানে ফ্লেট ক'বই পাৰি, কিন্তু অকল SBI বেংক পজিটিভত আছিল আৰু HDFC এইটো লাইফ ইঞ্চুৰেঞ্চটো পজিটিভত আছিল, বাকী গোটেইখিনি অলম'ষ্ট নিগেটিভ বা ফ্লেট ক'ব পাৰি। টেকন'লজিকেল ছাৰ্ভিচেছ TCS 0.40, TCSে যোৱাকালি AMD লগত ধুনীয়া এটা ডিল কৰিছে। AMD জানেই আপোনালোকে কি বনায়, চিপ কোম্পানী হয়, কাৰ হয় USA হয়, USA লগত TCSে ধুনীয়া এটা ডিল কৰিছে। আজি ইনফ'চিছো ভাল এটা পজিটিভ মমেণ্টাম আছে, HCL টেক ভাল, মানে অভাৰঅল আপুনি যদি চাব যায় টেকন'লজিকেল ছাৰ্ভিচেছ আজি ভাল এটা পজিটিভ মমেণ্টামত আছে। তেনেদৰে এনাৰ্জি মিনাৰেল যদি চাই ৰিলায়েন্স আজি -0.98%, ONGC অকণমান ফ্লেট, এইটোও ফ্লেট ক'ব পাৰি। এই ৰিলায়েন্স বহুত ডাঙৰ হেভি ৱেইটৰ কাৰণে আমাৰ নিফটি পাৰফৰ্মেঞ্চ আজি ইমান এটা বেছি পজিটিভ নহ'ল, অকল 0.17%, কাৰণ ৰিলায়েন্স আমাৰ আজি ড্ৰ'ডাউন কৰিছিল কিমান অলম'ষ্ট 1%ৰ ড্ৰ'ডাউন আছে, সেইকাৰণে আমি নিফটি 50 বেছি বাউন্স দেখা নাপালোঁ। নহ'লে আমি নিফটি 50 যোনটো 0.17% গেইন দেখা পালোঁ, সেইটো নহ'লেও এইটো যদি ফ্লেট থাকিলে হয় ৰিলায়েন্স, নহ'লেও ক'ব গ'লে আমি ধৰক 0.5%ৰ ওপৰত থাকিলোঁ হয় নিফটি 50। তেনেকৈ কনজিউমাৰ ডিউৰেবল চাব ভাল ধুনীয়া এটা মমেণ্টামতে আছে, মাৰুতি চুজুকি, টাইটেন, বাজাজ অটো, অশোক লেলেণ্ড এইবোৰ ধুনীয়া এটা মমেণ্টামত আছে আজি। আৰু ইণ্ডাষ্ট্ৰিয়েল ছাৰ্ভিচতো যদি চাব যায় L&T,
এইবোৰ ইণ্ডাষ্ট্ৰিয়েল যিমান ছাৰ্ভিচেছ আছে তাতেও ধুনীয়া এটা পজিটিভনেছ আছে। হেল্থ এণ্ড টেকন'লজিগতো হেল্থ টেকন'লজি ছেক্টৰটোতো ধুনীয়া এটা পজিটিভ মমেণ্টামতে চলি আছে লাষ্ট কিছু দিনৰ পৰা। নিফটি 500 ইণ্ডেক্স যদি চাই কিছু ঠাইত গ্ৰীণ, কিছু ঠাইত গ্ৰে এৰিয়া, মানে এইখিনি ফ্লেট এৰিয়া, এইখিনিত গ্ৰীণ আৰু কিছুমান এৰিয়াছ ৰেড আছে, যেনেকৈ নন এনাৰ্জি মিনাৰেলছ। মানে আজি চিমেণ্ট ছেক্টৰটো ভাল এটা বেছি পাৰফৰ্মেঞ্চ দিয়া নাই। আজি যদি ছেক্টৰেল পাৰফৰ্মেঞ্চ চাই অলম'ষ্ট চব পজিটিভ। নিগেটিভৰ ভিতৰত অকল নিফটি ফাইনেন্সিয়েল ছাৰ্ভিচেছত নিগেটিভ অকণমান ফ্লেট বুলিয়েই ক'ব পাৰি, -0.07%। নিফটি মেটেলত আজি অলপ ড্ৰডাউন আছে, -1.06, আৰু নিফটি ৰিয়েলটিত আছে -0.30%, আৰু নিফটি অইল এণ্ড গেছত আছে -0.11%। বাকী চব কেইটাই পজিটিভ। স্পেচিয়েলি নিফটি PSU বেংক আজি ধুনীয়া এটা পাৰফৰ্মেঞ্চ দিছে, 2.1% পজিটিভ ডিৰেকশ্যনত। ঠিক আছে, আজি এডভান্স ডিক্লাইনটো চাওঁ। আজি এডভান্স আৰু ডিক্লাইন ভাল এটা ৰেচিঅ'ত আছে। ক'লোঁ নহয় যে এই ৰিলায়েন্সৰ কাৰণে আমাৰ ড্ৰডাউনটো বহুত, আমাৰ নিফটি 50 পাৰফৰ্মেঞ্চ অকল আজি 0.17%, কাৰণ এই ৰিলায়েন্স আমাৰ অলম'ষ্ট -1% নিগেটিভ। যদি -1% নিগেটিভ নোহোৱা হ'লহেঁতেন বা ফ্লেট থাকিলেহেঁতেন, ছাপ'জ 0.15% মান ফ্লেট মানত থাকিলে হয়, এইটো আমাৰ 0.5% মান নিফটি 50 পজিটিভ থাকিলে হয়। কাৰণ কিয়, আমাৰ এডভান্স ডিক্লাইনটো আমি যদি চাব যাওঁ আজি এটা মানে এডভান্স ডিক্লাইনতকৈ বেছি, তো নিফটি 50 আমাৰ পজিটিভ থকা চান্সটো বেছিয়ে থাকিলে হয়। একমাত্ৰ ৰিলায়েন্সৰ কাৰণে আজি আমাৰ ড্ৰডাউনটো অলপ আমাৰ নিফটি 50% কম হ'ল আজি যদি DII আৰু FII ডাটা চাব যায়, DII বাই কিমান কৰিলে 11,548.28 crore, চেল কিমান কৰিলে 11,170, এপ্ৰক্স 375.52 crore বাই কৰিছে, আৰু FII 8,402.76 crore বাই কৰিছে, আৰু চেল কিমানত কৰিছে 7,403.90, তো অভাৰঅল 998ৰ বাই কৰিছে। তো আজি FII প্লাছ DII দুটাই মিলি DII মিলি বাই কৰিছে। তো আজি ক'ব পাৰি যে নিফটি 50 এটা পজিটিভ মমেণ্টাম আৰু ল'ব বিচাৰি আছে, কাৰণ আজি DII আৰু FII দুটাই পজিটিভভাৱে বাই কৰিছে। আৰু চাৰ্টখন যদি টেকনিকেল চাৰ্টখন চালেও আপোনালোকে ধৰিব পাৰিব যে আমাৰ এই মুভিং এভাৰেজ 200-ডে মুভিং এভাৰেজৰ পৰা আমি ট্ৰেছ বেক কৰিছোঁ, আমি পুল বেক কৰিছোঁ ইন আপাৰ ডাইৰেকশ্যন, আৰু আমি সেইটো বজাই ৰাখিছোঁ। আপুনি যদি এই কেণ্ডেলখন, এইবোৰক কি বুলি কোৱা হয়, এইবোৰক কেণ্ডেলছ বুলি কোৱা হয়। ঠিক আছে, আজি এইটো হ'ল ৰেড কেণ্ডেল, মানে লাষ্ট ডেট পৰা আজিৰ কেণ্ডেলটো মানে তললৈ গৈছে। তো এইটো ৰেড কেণ্ডেল দি মেনশ্যন কৰা হয়, গ্ৰীণ কেণ্ডেল মানে লাষ্ট ডেৰ পৰা আজিৰ পাৰফৰ্মেঞ্চটো মানে পজিটিভ ছাইডত আছে। তো সেই পজিটিভ পাৰফৰ্মেঞ্চক আমি গ্ৰীণ কেণ্ডেল দি মানে প্ৰেজেণ্টেশ্যন দিওঁ। তো এই মুভিং এভাৰেজডাল পূৰা ৰিজেক্ট হৈছে, তথাপিও কিন্তু ট্ৰাই কৰিছে আৰু গ্ৰীণ মমেণ্টামত আছে। তো আমি অহাকালি এইটো উইকৰ ভিতৰত আমি এই মুভিং এভাৰেজটো ক্ৰছ কৰিব লাগে, ইন কেছ যদি আৰু একো প্ৰব্লেম নাহে ইন ফিউচাৰ। তো মোৰ মতে এই গ্ৰীণ কেণ্ডেলখন আমি এইবাৰ পাৰ কৰিব লাগে। তো আজিলৈ ইমানে থাকিল, অহাকালি আকৌ লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ ধন্যবাদ। আপোনালোকে কাইণ্ডলি এটা শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। থেংক ইউ।